চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। হেল্ল' বন্ধুসকল, কি খবৰ? পুনৰবাৰ মই বিন্দাছ পূজাৰ মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খানা খাওঁ আমি। খানা খোৱা প্লেচটো এইটো গোটেই বেড কভাৰে মানে বেৰি লৈছোঁ অলপ পথাৰত, ত' বেড কভাৰ দি মেলি মানে বেৰি লৈছোঁ অলপ। তাৰপৰা ইয়াতে আহি তাত আমাৰ ভাত চব্জি বনোৱা হ'ব। চাই যাওক, ভিডিঅ'টো শেষলৈকে চাই যাওক। এয়া আমাৰ খানা খাবৰ কাৰণে অলপ বস্তু কাটি মেলি যা যোগাৰ কৰা হৈছে আৰু আদা, ৰচুন, বিলাহী, তাৰপৰা এইটো পিঁয়াজ, তেনেকৈ অলপ যা যোগাৰ কৰিছোঁ আৰু লাহে লাহে। এইয়া আমাৰ খানাৰ মেইন বস্তু, কয়লা 3টা আছে, 7 কেজি মাংস। আজি পূৰা খাম ঠিকছে একসাথ। আমাৰ কুকুৰা অলপ পাখি চাখি গুচাই লোৱা হ'ল গৰম পানী কৰি। এতিয়া অলপ জুইত পুৰি মেলি কটা বচা কৰিবৰ কাৰণে যোগাৰ কৰা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু ঘৰতে বহি বহি এনজয় কৰক। আমাৰ খানাৰ সোৱাদ আপোনালোকে অলপ লওক নে কি কয়? আমি খানাটো মানে খাম পথাৰত, তো ইয়াতে মানে মাংস চাংস কাটি মেলি ভাত চাতকেইটা বনাই তাৰপৰা পথাৰলৈ লৈ যোৱা হ'ব আৰু মাংসটো পথাৰতে বনোৱা হ'ব। অৱশেষত মানে আমাৰ ভাত বনাব পৰা হৈ গ'ল আৰু মাংস চাংস কাটি মেলি এদাই হ'ল। সিহঁতেও বা এতিয়া সেই চাউল দিছে, ত' ভাতটো হৈ যাব অলপ পাছত। এইখিনি হৈছে আমাৰ চালাড, এইফালে আলু, এইফালে পিঁয়াজ, এইটো তেল, ধাৰা তেল, তাৰপিছত এয়া মছলা। মাংস আনিবলৈ আছে, পথাৰলৈ অহা নাই মাংসটো ন। এইখিনি হালধি আৰু নিমখ। আমাৰ এতিয়া ফাৰ্ষ্টতে মাছৰ চব্জি অলপ বনোৱা হ'ব, মানে মাংস নোখোৱাবিলাকলৈ মানে অকণমানকৈ মাছৰ চব্জি বনাই দিছে। ৰ'ব ভিডিঅ'টো দেখাই আছোঁ আপোনালোকে। নুঠাও চাই দিয়ক। আমাৰ মানে ৰান্ধনি বিৰাট ফূৰ্তি, নাচি নাচি একদম চব্জি বনোৱাত লাগি গৈছে পূৰা। এতিয়া মানে কি অলপ এনে কিবা ভাজি অলপ বনাই মানে আগত খোৱা হ'ব আৰু মাংসটো মেইন, মাংস বনোৱাই নাই। চাই যাওক ভিডিঅ'টো। এয়া আমাৰ অৱশেষত ভাজি হ'ল মজাকৈ চালাডৰ লগত আৰু পোৰা আলুৰ লগত ভাজিটো খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকে আৰু এটা বস্তু চাব দেই, এইটো কালাৰ দেখিছে নাই কি মজা। এইটো হৈছে আহোম আৰু কছাৰীসকলৰ নেকি, এইটো পৰম্পৰা বুলিয়ে ক'ব পাৰি আৰু চলে আৰু তেওঁলোকৰ। তো ভাজিৰ লগত তেওঁলোকে অকণমান খাইছে, ফূৰ্তি কৰিছে, ভুল নুবুজিব আপোনালোকে। কালাৰটো দেখি মানে কিবা এটা ভাল লাগিলে, তো মানে মই উঠাই দিলোঁ আৰু ভিডিঅ'ত অকণমান।
আমাৰ মানে অকণমান সৰুকৈ খানা এটা খালোঁ মানে বিহুটো পূৰা মেইন মানে বিহু মেইন বিহু তেজত আছে ন আপোনালোকৰ ফালে বিহু এনেকৈ হয় নহয় সৰুকৈ খানা এটা হ'লেও বিহু হয় নহয় কমেণ্ট কৰি জনাবচোন দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা তই আকৌ ললি কাজে গুনি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই মোক আমি মানে নাচা মেলা কৰি আজৰি পূৰা ফূৰ্তি মাংস চব্জি বনাবলৈ আছেই আমি মাংস বনাই মেলি ভাত খাবলৈ আছে মানে ভাজি চাজি খাই মেলি চবেই অকণমান এনে ফূৰ্তি কৰিছে নাচিছে আৰু তাৰপিছত মানে কি ভিডিঅ' কৰি থকা মাজতে মানে কি অনলাইনৰ পৰা পাৰ্চেল এটা আহিলে তো এতিয়া আনবক্সিং কৰিম পাৰ্চেলটো চাওকচোন কি ওলায় বাপ্পা ঐ পেকিং কিমান খুলিবা 4টামান পেকিং খুলিলো এতিয়ালৈকে এই দুটি হৈছে আমাৰ খানা খোৱাৰ বিশেষ সদস্য চাওক অৱশেষত আমাৰ এনেদৰে নাচি মেলি বহুতখিনি ফূৰ্তি ফাৰ্তা কৰাৰ পাছত মানে মাংস চব্জি বনাবলৈ আৰম্ভ কৰা হ'ল আৰু চাই যাওক
অৱশেষত আমাৰ দিনটো ফূৰ্তি কৰা মেলা পিছত নাচি মেলি এতিয়া খানাটো খাব পৰা হ'লগৈ। আন্ধাৰে হৈ থাকিলে ভাত পানী খাওঁ মানে লাইট লগাই ল'ব লগা হৈ গ'ল। চাওক 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 পূৰা আন্ধাৰ, চবফালে আন্ধাৰ হৈ থাকিলে। বন্ধুসকল আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব সকলোৱে, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব দেই। আৰু এই আমাৰ অকণমানি এজনীয়ে নাচিছে, অকণমান চাওকচোন আপোনালোকে। দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা মৰম দিছো গুজাই লৈ একো নকবি ভিতৰিনো ঘূনে ধৰা তই আকৌ ললি কামে কাজে ঘূৰি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই